পদূলিমুখত হেপাহৰ ৰঙালী বিহু। ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। ব্যস্ত হৈ পৰিছে কণ্ঠশিল্পীসকল। মহিলং 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 লাগি যায় মোর খাইয়া পিছে বিহু মঞ্চত কোন শিল্পীৰ কিমান মাননি? বিহুতি আহিলে অ বনি ৰহে দৈ বিহুতি আহিলে অ বনি ৰহে দৈ ৰমকে চমকে অ বনি ৰহে দৈ বিহুতি আহিলে অ বনি ৰহে দৈ ৰমকে চমকে অ বনি ৰহে দৈ। ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন, সকলোৰে ব্যস্ততাৰ অন্ত নাই। সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। সমান্তৰালকৈ সাজু হৈছে ৰাজ্যৰ কণ্ঠশিল্পীসকল। ব্যস্ত হৈ পৰিছে আখৰাত। পিছে এইবাৰ বিহু মঞ্চত কোন শিল্পীয়ে ল'ব কিমান মাননি? অংগৰাগ পাপন মহন্তই এইবাৰ প্ৰতিখন বিহু মঞ্চৰ বাবদ ল'ব 11ৰ পৰা 15 লাখ টকা। জুবিন গাৰ্গ 10ৰ পৰা 12 লাখ টকা। আচুৰ্য বৰপাত্ৰই গ্ৰহণ কৰিব 7ৰ পৰা 8 লাখ টকা। নীল আকাশ 6ৰ পৰা 7 লাখ টকা। সান্নিধ্য ভূঞাই 2ৰ পৰা 3 লাখ টকা মাননি ল'ব বিহু মঞ্চৰ বাবে। দীক্ষু শৰ্মা 3,80,000ৰ পৰা 5 লাখ টকা। অসমৰ ক্ৰাছ দীপলীনা ডেকাই 3,50,000ৰ পৰা 4 লাখ টকা মাননি ল'ব বিহু মঞ্চৰ বাবে। ইয়াৰ উপৰি ভৃগু কাশ্যপে ল'ব 4 লাখৰ পৰা 6 লাখ টকা। মন্তুমণি শইকীয়াৰ মাননি হৈছে 3,50,000ৰ পৰা 4 লাখ টকা। জুবলি বৰুৱা 3 লাখৰ পৰা 4 লাখ টকা। প্ৰিয়ংকা ভৰালীৰ মাননি হৈছে 3,50,000ৰ পৰা 5 লাখ টকা। কৃষ্ণমণি চুতীয়া 3,50,000 টকা। বিপিন চাওডাঙৰ মাননি হৈছে 2,20,000ৰ পৰা 2,50,000 টকা। বৰ্ণালী কলিতা 3,50,000ৰ পৰা 4,50,000 টকা। আনহাতে ৰাকেশ ছিয়ানৰ মাননি হৈছে 4,50,000ৰ পৰা 5 লাখ টকা। কুসুম কৈলাশৰ মাননি হৈছে 5 লাখৰ পৰা 5,50,000 টকা। আনহাতে বাবু বৰুৱাই এইবাৰ বিহু মঞ্চৰ বাবদ ল'ব 2,50,000ৰ পৰা 3,50,000 টকা। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা অথবা অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ। গুৱাহাটীৰ JB গ্ৰুপ অফ ইনষ্টিটিউটে বিনামূলীয়াকৈ CEE 2024 কোচিঙৰ ব্যৱস্থা কৰিছে। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিকোনো চিকিৎসা বিজ্ঞানৰ বিষয়ত চৰকাৰী অথবা বেচৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব বিচৰাসকলে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। গতিকে ফাৰ্মাচী, নাৰ্ছিং, ফিজিঅ'থেৰাপি আৰু লেবৰেটৰী বিভাগত অধ্যয়নৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে এই বিনামূলীয়া কোচিঙৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 7002343659। ঠিকনা JB গ্ৰুপ অফ ইনষ্টিটিউচন, ছানচিটি লেন, বাগৰবাৰী, চাটগাঁও, গুৱাহাটী।